আচলতে মই যেতিয়ালৈকে মোৰ ভিডিঅ'টো আপোনালোকে পাব তেতিয়ালৈকে ৰাখী বন্ধনৰ দিনটো শেষ হ'ব। তথাপিও আপোনালোকে মোৰ ভিডিঅ'টো চাওক, মোক মৰম দিয়ক, মোৰ ভাল লাগে। নমস্কাৰ, মই পল্লৱিকাই মোৰ চেনেল পল্লৱিকা নাথলৈ আপোনাক আৰু আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো আৰম্ভ কৰাৰ পোনপ্ৰথমতেই মই মোৰ ভিডিঅ'ৰ যোগেদি মোক মৰম দিয়া সকলোলৈকে, মোৰ ভুলবোৰ আঙুলিয়াই দিয়া সকলক, মোৰ ভালবোৰ ভাল বুলি কোৱা সকলক আৰু মোক যিসকলে ছাবস্ক্ৰাইব কৰিছে, মোক ভাল পাইছে, তেওঁলোকক মই অশেষ মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিহেতু পবিত্ৰ ৰাখী পূৰ্ণিমা, আজি ৰাখী পূৰ্ণিমাৰ দিনা কি কৰোঁ আৰু মোৰ কাকনো ৰাখী বান্ধো, এইখিনি সকলো আপোনালোকলৈ মই এটা ভিডিঅ'ৰ আকাৰেৰে আপোনালোকলৈ আগবঢ়াম বুলি ভাবিলোঁ। গতিকে এতিয়া ৰাতিপুৱা সময় 5 বাজিছে। মই ল'ৰা ছোৱালীকেইটাই মুখ মিঠা কৰাবৰ বাবে মই কিবা এটা বনাম, মানে অকণমান চকলেট বনাম ঘৰতে, আৰু পানীলাওৰে অকণমান ক্ষীৰ বনাম। আপোনালোকক এইখিনি দেখাম আৰু সিহঁতে কিনো কৰিলে সেইটোও দেখাম আপোনালোকক। গতিকে আহকচোন, মোৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ আৰু আপোনালোকে। এতিয়া মই এইফালে লৈছোঁ চেনি, এইখিনি ইয়াৰে কিন্তু 10 চামুচমান ব্যৱহাৰ কৰিম পিচি লৈ, আৰু এইকণ পানীও হয়তো গোটেইকণ দৰকাৰ নহ'ব। আৰু এইটো চকলেট, এইটো পেকেট চাওক, আৰু ইয়াৰ পৰা দিম 4 চামুচ। এতিয়া ফাৰ্ষ্টতে মই এইকণ পিচি ল'ম। এতিয়া ইয়াত চচপেনটো মোৰ অকণমান গৰম হৈ গৈছে, ইয়াত এতিয়া মই এইখিনি দি দিম। আৰু এতিয়া ইয়াত অকণমান পানী দিম। মই ইয়াতে 1, 2, 3, 4, 5 চামুচ নহয়, 4 চামুচ আধা পানী দিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে ইয়াতে মিলি যাব দিম। এইখিনি এয়া ধুনীয়াকৈ মিলি গৈছে, চব একো নাই। ইয়াতে দিম এতিয়া মই 2 চামুচ জোখৰ বাটাৰ। এইখিনি এনেকৈ মিলাই লওঁ ধুনীয়াকৈ। ইয়াত এতিয়া এইখিনিও ধুনীয়াকৈ মিলি গ'ল। এতিয়া দিম ইয়াত চুগাৰ পাউডাৰ। এইখিনিও ইয়াৰ লগত ধুনীয়াকৈ মিলিব দিম। আৰু এইফালে মই পানীলাওৰ ক্ষীৰ বনাবলৈ এইখিনি গাখীৰ উতলাই আছোঁ। মোৰ ইয়াতে চেনিখিনি অকণমান কমা লাগিছে, আৰু ইয়াতে 1 চামুচমান জোখৰ ঠিক চেনি কমিছিলে মোৰ অকণমান। চামুচ একদম পুৰা গৰম হৈ গৈছে। এয়া চাওক, হৈ গ'ল চকলেট ৰেডি। খাব পৰা হোৱা নাই এতিয়াও, অকণমান সময় লাগিব। আপোনালোকে যদি ইচ্ছা কৰে ইয়াত কাজু দিব পাৰে বা পিস্তা বাদাম দিব পাৰে সৰু সৰুকৈ কাটি, আৰু নিদিলেও এই টেষ্টিয়ে হ'ব। ইলাচি পাউডাৰ দিব পাৰে, পাউডাৰ নহ'লেও পানীত ভিজাই থৈ সেই পানীটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া গেছ অফ। এতিয়া মই এইটো দেখিছেনে আপোনালোকে, ফ্ৰিজত যে আইচক্ৰীম বনাবলৈ ব্যৱহাৰ কৰা হয় এইটো বস্তু চাওক। আৰু ইয়াতে মই এতিয়া অকণমান হাত ধুই লৈছোঁ ভালকৈ। ইয়াতে এয়া ঘিউ এনেকৈ লৈ ইয়াতে সানি দিম। প্ৰতিটোতে অকণকৈ সানি দিম। ইয়াতে মই এতিয়া গোটেইকেইটাতে ঘিউ সনা হৈ গ'ল। অকণ দিছোঁ, বেছি দিয়া নাই। এতিয়া ইয়াত এনেকৈ এইখিনি দি দিম। আচলতে এনেকৈ নিদিলেও একো নাই, যাতে ল'ৰা ছোৱালীকেইটাই খাবলৈ সুবিধা হয় সেইবাবে মই দিছোঁ। এইখিনি মোৰ হৈ গ'ল। এয়া গোটেইখিনি ইয়াতে এনেকৈ ঢালি দিলোঁ, আৰু এতিয়া এইখিনি ফ্ৰিজত থ'ম। তাৰপাছত এইফালে মই চকলেটখিনি ফ্ৰিজত ভৰাই থৈ আৰু গাখীৰখিনি মোৰ এইফালে উতলি একদম যিমানখিনি লেভেললৈ আহিব লাগে আহি গ'ল। আৰু আটাইখিনি বস্তু মই ৰেডি কৰিয়ে থৈছিলোঁ। এয়া পানীলাওখিনি মই ইয়াতে দি দিলোঁ। পানীটো যিহেতু গাখীৰটো পূৰা শুহি গৈছে, পানী নাইকিয়া হৈ গৈছে, ইয়াতে অকণমান চেনি দি দিলোঁ।
চেনি দিওঁতে ইয়াৰ পৰা অলপ পানী ওলাবলৈ আৰম্ভ কৰিছে। এয়া চাওক, ধুনীয়াকৈ গোটেইখিনি মিলাম। মিলাই ইয়াতে ৰেডি কৰি থোৱা কাজু আৰু খিচমিচ লগতে তেজপাতখিনি মই ইয়াতে দি দিম। এইখিনি ভালকৈ উতলিবলৈ দিম আৰু তাৰপাছত মোৰ এয়া হৈ যাব। আৰু এয়া হোৱাৰ পাছতেই মই ৰাখি বান্ধিবলৈ যাম কাৰোবাক। তাৰপাছত এয়া চাওক, মোৰ এইখিনি হৈ গ'ল। কিন্তু ইয়াৰ ল'ৰা ছোৱালীয়ে ফ্ৰিজত থকাৰ পৰাই উলিয়াই আনি এইকেইটা খালে আৰু এইকেইটাহে বাচিলে। এইকেইটা মই আপোনালোকক উলিয়াই দেখাইছোঁ। আচলতে এইটো মোৰ ল'ৰাই চাকু দি অকণ ঠিক মানে ৰুকি দিলে, সেইকাৰণে এনেকৈ পটককৈ ওলাই আহিছে। চাওক, চাকু লগোৱাই মোৰ তালৈ থাকিল মাত্ৰ এইকেইটা। আৰু মই এইখিনি ৰেডি কৰি থৈ যাম এতিয়া মোৰ ছোৱালীয়ে ককায়েকহঁতক ৰাখি বান্ধিব আৰু লগতে ময়ো প্ৰতিবাৰে মোৰ ল'ৰা ভাগিন আৰু মোৰ ভণ্টিৰ হাজবেণ্ড আৰু ভণ্টি প্ৰতিবাৰে ৰাখি বান্ধো। এইবাৰ কিন্তু মই এটা ৰাখি বেছিকৈ বান্ধিম, আপোনালোকক দেখাম নিশ্চয়। আৰু এয়া চাওক, মোৰ ছোৱালীয়ে প্ৰথমতে ডাঙৰ ককায়েকক বান্ধিব আৰু মোক কৈ আছে বাৰে বাৰে মই আপোনালোকক থালিখন দেখাব লাগে। তাই মোক বাৰে বাৰে কৈ আছে, মই দেখাম বুলি কৈছোঁ তাইক। আৰু এয়া চাওক, তাই ৰাখি বান্ধিছে ডাঙৰ ককায়েকক। দি দিছে কিবা কালাৰ আৰু এটা পেন। এই আমাৰ টিকলুটোলৈ চাওক কি কৰি আছে সি। চকলেট কেইটা দেখি সি থাকিবই পৰা নাই। ছোৱালীয়ে বাৰে বাৰে কৈ থকাৰ কাৰণে আপোনালোকক মই এইখন দেখাই দিলোঁ। এইফালে ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ডে মোক কিবা কিবি কৈ আছে মই আপোনালোকক দেখুৱাৰ কাৰণে। আৰু এইটো মোৰ ল'ৰা, ইয়াক এইবাৰ মই বান্ধিলোঁ। এয়া আমাৰ বাপুতিও হাত পাতি আছে, মই তাক বান্ধিব লাগে। মই মোৰ ল'ৰাক কৈছোঁ, মই বুঢ়ী হ'লে মোক চাবা। এইবাৰ ছোৱালীয়ে এয়া সৰু ককায়েকক বান্ধিছে। এয়া সৰু ককায়েকে তাইলে এইটো পচন্দ কৰি আনি থৈছিলে, গতিকে এইটো দিছে তাইক। আৰু এতিয়া তাই অকণমান ক্ষীৰ খুৱাই দিব। বহুত সময়ৰ পৰা ইহঁতে টোপ পালি আছিলে কেতিয়া খাবলৈ পায়। এইবাৰ চকলেট দিলে, চকলেটটো খায়েই দিলে ফ্ৰিজৰ পৰা। এইবাৰ এয়া মোৰ পাল, মই বান্ধিছোঁ মোৰ ডাঙৰ ভাগিনক। আৰু তাকো কৈছোঁ যে মই বুঢ়ী হ'লে মোক চাবা। জানো মোৰ ভাল লাগে সিহঁতক এনেকৈ ৰাখি বন্ধনৰ দিনা মই এনেকৈ কৰিলে মোৰ নিজৰে মনটো কিবা ভাল ভাল লাগে। সেইকাৰণে মই ইহঁতক বান্ধো এনেদৰে। এইবাৰ একদম আমাৰ এয়া সৰুটোৰ পাল, টিকলু ৰিয়াঞ্চ বাবু হাত পাতিয়ে আছে। এয়া চাওক, বায়েকেও একেবাৰে খুব গাঁঠি দিছে। আৰু এইবাৰ মোৰ পাল। তাক মই কৈছোঁ মোক এটা কিবা গিফ্ট দিবলৈ, সি হ'ব বুলি কৈছে। হেপী ৰক্ষাবন্ধন কৈ দিয়া, কোৱা। হেপী ৰাখি বন্ধন ক'বলৈ দিছোঁ মই, সি ক'বনে সুধিছোঁ, সি হ'ব বুলিয়ে কৈছে। কিন্তু কেমেৰাৰ ফালে এবাৰো চোৱা নাই।
Bag gift to dia, bag gift to dia. Bag gift to dia. এইটো ডাঙৰ ভাগিনে বনাই দিছে আমাৰ টিকলুটোৱে বায়েকক দিবৰ কাৰণে পাৰ্চ এইটো কাগজেৰে বনাই দিছে এইবাৰ ভণ্টিৰ হাজবেণ্ডক বান্ধিম মই বাৰে বাৰে কৈ আছো মোৰ কথাটো ধ্যান দিয়া নাই তেওঁলোকে বেলেগ কামতে লাগিছে এয়া মোৰ হাজবেণ্ড এওঁ যদি থাকে ৰাখী বন্ধনৰ দিনা মই তেওঁক মনত বহুত কিবা কিবি আশা লৈ এনেকৈ এডাল পূজাৰ ৰছী মই বান্ধো আৰু মোৰ ল'ৰাই আমাৰ টিকলুক এয়া চকলেট খাই মুখখন এনেকুৱা কৰাৰ কাৰণে আপোনালোকক দেখাই দিছে এইবাৰ এয়া ভণ্টিৰ হাজবেণ্ডৰ পাল তেওঁক বান্ধিছোঁ তেওঁ মোক কৈ আছে 100 টকা এটা দিব বোলে বাৰু জানো 100 টকা নালাগে কম হ'লেও হ'ব তথাপিও দিম বুলি কৈছে যেতিয়া মই ল'মেই বাৰু মই এনেদৰে কোৱাৰ কাৰণে সিহঁতে চবেই হাঁহিছে এয়া টিকলুক মই আৰু বান্ধি দিব লাগে একে বান্ধি দিয়াডালটো খুলিয়েই পেলালে এয়া 100 টকা মোৰ ওচৰত বাকী কৰিলে বাৰু যা নহওক দিব আৰু এবাৰ এয়া ভণ্টিৰ পাল এতিয়া যাম মই লোচনৰ ওচৰলৈ আৰু তাক ৰাখি বান্ধি তাৰ পৰা বাহিৰে বাহিৰে যাম মন্দিৰলৈ আৰু মন্দিৰৰো অকণমান দৃশ্য আপোনালোকক মই দেখাম পোন প্ৰথমেই মই ৰাখি বান্ধিলোঁ লোচনক এয়া লোচন মই এতিয়া লোচনৰ ঘৰৰ পৰা আহিলোঁ আহি একদম চিধাই মন্দিৰ পালোঁহি লোচনে মোক বৰ ধুনীয়া গিফ্ট এটা দিছে মই আপোনালোকক দেখাম এয়া পাই গ'লোঁ মন্দিৰ সোমাই এয়া চাওক অকণো একো মনা নাই কাৰো মুখত মাস্ক নাই আৰু দূৰত্ব বজাই ৰখা নাই গতিকে আমি ইয়াত হয়তো বেছি সময় নাথাকিম এয়া চাওক মন্দিৰৰ সন্মুখৰ ভাগ আৰু আমাৰ এই দুজন দেখিলেনে বাৰু তেওঁলোক দুজন ৰখি আছে মই ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড আৰু মোৰ হাজবেণ্ড আহিছোঁ মন্দিৰলৈ গতিকে চাকি চাগে নজ্বলাম তাতে ব্ৰাহ্মণজনক দি আমি গুচি যাম ভণ্টিয়ে কিন্তু জ্বলালে এয়া চাওক তাই জ্বলাইছে মই কৈছোঁ তাইক চাবলৈ চাৰিওফালে চাকি জ্বলাই থোৱা আছে এয়া ভিতৰৰ ভাগ চাওক এয়া গণেশজী এইফালে এয়া শিৱলিংগ আৰু ব্ৰাহ্মণজন নাই মানে আছে তেওঁ অকণমান ছাইডত বহি কিবা কোনোবা এহাল দাম্পতিক কিবা দীক্ষাৰ কথা এয়া শিকাই আছোঁ বুলি কৈছে এইফালেদি আমি বাহিৰলৈ ওলাম তথাপি মই আগতেই আপোনালোকক বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ এয়া চাওক ইয়াতে এয়া ভক্তসকলে শিৱলিংগত গাখীৰ চৰাইছে আজি খুব বেছি গৰমো পৰিছে অৱশ্যে আৰু আমি ইয়াত বেছি সময় নাথাকিম চাগে আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব এয়া চাওক গোটেই গৰমতে বিয়পি গৈছে ফুট চুট মোৰ গোটেই আৰু ইয়াত বেছি সময় বাৰু মানুহসকল বহুত গৰম পৰিল আজি এতিয়া সময় 3 বাজিলগৈ আৰু এইখিনি কৰোঁতে বাৰু মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক জনাব আৰু মই আপোনালোকক কৈছিলোঁ মোক লোচনে এটা গিফ্ট দিছে ধুনীয়া এইটো আপোনালোকক দেখাম গতিকে দেখাম বুলি ভাবিলোঁ এইযোৰ চাওক এইযোৰ ধুনীয়া চাদৰ মেখেলা দিছে এইখন হ'ল মেখেলা আৰু ইয়াৰ ব্লাউজ পিচ এইটো আৰু ইয়াৰে চাদৰ হ'ল এইখন বাৰু জানক মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব আৰু মোৰ এই কাপোৰযোৰ কেনেকুৱা লাগিল নিশ্চয় জনাব
ৰাখি বন্ধাৰ বাবে প্ৰথমবাৰলৈ পাইছোঁ, প্ৰথমবাৰ বান্ধি। গতিকে আপোনালোকে মোক এই কাপোৰযোৰা কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। বাৰু আজিলৈ বাই বাই।